এছকে ট্ৰিপছৰ সমূহ দৰ্শকক স্বাগতম জনাই দিবলৈ লৈছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ, সেয়ে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাওক। এইখিনিতে আমাৰ এটা ৰিকুৱেষ্ট, যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু সদায় পাই থাকিব এনেধৰণৰ নতুন নতুন ভিডিঅ'। সকল আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, দুৰ্নীতি দেখিলেই ফোন কৰি জনাওক হিমন্ত চৰকাৰক। অসম আৰক্ষীয়ে মুকলি কৰিছে কেইবাটাও বিশেষ নম্বৰ 036124629295 আৰু এটা নম্বৰ 1800345367 নম্বৰত যোগাযোগ কৰিব পাৰিব। হোৱাটছআপ নম্বৰ হৈছে 6026901243 নম্বৰত যোগাযোগ কৰিব পাৰিব। অসম চৰকাৰৰ দুৰ্নীতি বিৰোধী অভিযানত যোগ দিয়াৰ আহ্বান অসম আৰক্ষীৰ। বিশেষ ডিজিপি জি.পি. সিঙে টুইট কৰি আহ্বান কৰিলে অসমৰ জনতাক, দুৰ্নীতি দেখিলেই ফোন কৰি জনাওক হিমন্ত চৰকাৰক। অসম আৰক্ষীয়ে মুকলি কৰিছে কেইবাটাও বিশেষ নম্বৰ। আগতে আমি নম্বৰকেইটা দিছোঁ। দৰ্শকসকল, আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত দিবলৈ লৈছোঁ। ৰেল যাত্ৰীসকলৰ বাবে ভাল খবৰ এই মুহূৰ্তত দি আছোঁ। নতুন সুবিধা লাভ কৰিব ৰেল যাত্ৰীয়ে। কি সুবিধা লাভ কৰিব জনাই আছোঁ। ই-টিকেটৰ জৰিয়তে সলাব পাৰিব বৰ্ডিং ষ্টেচন। যাত্ৰীৰ সুবিধাৰ বাবে IRCTC-ৰ জৰিয়তে সলাব পাৰিব বৰ্ডিং ষ্টেচন। অন্য ষ্টেচনৰ পৰা ৰেলত উঠিলে জৰিমনা ভৰিব নালাগে যাত্ৰীয়ে। মূল ষ্টেচনৰ সলনি আন ষ্টেচনৰ পৰাও ৰেলত উঠিব পাৰিব আপুনি। ৰেল যাত্ৰীৰ সুবিধাৰ বাবে এই ব্যৱস্থা ৰেল বিভাগৰ। ৰেলৰ এৰাৰ 24 ঘণ্টা পূৰ্বে অনলাইন যোগে ষ্টেচন সলাব পাৰিব যাত্ৰীয়ে। দৰ্শকসকল, আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ, যিটো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। 1 কোটি মহিলালৈ ভাল খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে, জনাই আছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো। মহিলাসকলে লাভ কৰিব বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ। মহিলাসকলৰ বাবে বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰ। ৰন্ধন গেছৰ লগতে 2 লাখ টকাৰ বীমা সুবিধাও প্ৰদান কৰিব চৰকাৰে। এটকাও নিদিয়াকৈ লাভ কৰিব ৰন্ধন গেছৰ সংযোগ। দেশৰ বিভিন্ন প্ৰান্তত মহিলাসকলক প্ৰদান কৰা হৈছে ৰন্ধন গেছ। প্ৰতিগৰাকী দুখীয়া মহিলাক ৰন্ধন গেছৰ সংযোগ দিয়াৰ লক্ষ্য চৰকাৰৰ। প্ৰব্ৰজিত শ্ৰমিকেও লাভ কৰিব বিনামূলীয়া ৰন্ধন গেছৰ সুবিধা। 100% বিনামূলীয়া হ'ব এই ৰন্ধন গেছ। গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ। দৰ্শকসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা লাইক কৰি দিব। আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব।